ক'ব এই মুহূৰ্তত? আমাৰতো ধৰ্ণাটো 4, 5, 6 আছিলে। আজিতো 3 নম্বৰ দিন, আজি শেষৰ দিন। আমাৰ দাবী আছিলে যে আমাৰ চেলাৰীটো বঢ়াব লাগে আৰু NHM কৰ্মচাৰীসকলক যাতে কোনো ইগনৰ নকৰে, সেইটোৱে আমাৰ দাবী হয়। আৰু NHM কৰ্মচাৰীসকলে যিমান কষ্ট কৰে ৰেগুলাৰখিনিও সিমানেই কষ্ট কৰে, কিন্তু ৰেগুলাৰখিনি দৰমহাটো বেছি আৰু NHM-খিনি কম। NHM-খিনি কম হোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা হয়। আমি এতিয়া লোন ল'ব গ'লে লোনো নিদিয়ে আমাক, বেংকত গ'লেও। আৰু বেলেগত যেতিয়া আমি আপোন বাহন কিবা আৰু আপোন ঘৰ এইবিলাক একো নাপাওঁ, একো স্কিমতে আমাৰ নাম নাহে মানে কোনোখনতে। তাৰপিছত আৰু যেতিয়া সকলোৱে জানে NHM-খিনিতো সমানে কাম কৰে, ৰেগুলাৰখিনিৰ নিচিনাই কাম কৰে। মৰ্ণিং ডিউটি, ইভিনিং ডিউটি, নাইট ডিউটি, আৰুতো কেতিয়াও আমি কামত সৰু বৰ নাই, সকলোৱেতো সমান কাম কৰে। আমি যেতিয়া সমান কাম কৰোঁ, তেওঁলোকৰ নিচিনাকৈ আমি একেলগে তেওঁলোকৰ লগত ডিউটি কৰোঁ। আৰু সকলোৱে জানে যে NHM-খিনিও সমানে কষ্ট হয়। ক'ভিডৰ সময়তো বহুত কষ্ট হৈছিলে, আৰু NHM কৰ্মচাৰীখিনিও ক'ভিডৰ সময়ত বহুত কষ্ট কৰি নিজৰ ঘৰলৈ বহুত দিন নোযোৱাকৈও থাকিছিলে। আৰু বহুতো তেতিয়াতো বহুত মানুহ ঢুকাইছেও, NHM-ৰ বহুত মানুহ ঢুকাইছেও, তেতিয়াতো কোনো খবৰ ল'বলৈও যোৱা নাছিলে আনকি। আৰু আজিৰ তাৰিখত কি ক'ব? আজিৰ তাৰিখততো আমাৰ দৰমহাটো বৃদ্ধি কৰিব লাগে আৰু আমাৰ যাতে চাকৰিটো ৰেগুলাৰাইজেশ্যন কৰে, সেইটোৱে আমি ক'ব বিচাৰিম। আৰু সপ্তম দৰমহা আয়োগমতে যিমানখিনি দৰমহা পাব লাগে আমি সিমানখিনি আমাক দিয়া উচিত। আৰু এতিয়া নতুনকৈ আলোচনা হৈ আছে যে 8 পে কমিশ্যন 26ৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়ালৈকে আমাৰ যোনটো মানে ষ্টাৰ্ট হোৱাই নাই, আমাৰ 7 পে ষ্টাৰ্ট হোৱা নাই। আৰু যেতিয়া তেওঁলোকৰ 8 পে কমিশ্যন লাগিব, তেতিয়াতো তেওঁলোকৰ আৰু চেলাৰী বাঢ়িব। কিন্তু আমাৰতো ফিক্স পে নিচিনাকৈ আমি যিমানখিনি দৰমহা পাই আছোঁ তাতকৈ বহুত কমতে আমি চলি আছোঁ। আৰু আমাৰ বেলেগবিলাক সুবিধাও নাথাকে। NHM-তে কৰি বহুত লোক এতিয়ালৈকে ৰিটায়াৰ্ড হৈ গৈছে, তেওঁলোকৰ কোনো পেঞ্চনৰ ব্যৱস্থা হোৱা নাই এতিয়ালৈকে। আৰু যিবিলাক লোক ঢুকাইছে তেওঁলোকৰো কোনো মানে ঘৰৰ কোনো ব্যক্তিক যে সংস্থাপন দিব তেনেকুৱাওতো কোনো হোৱা নাই। আৰু যে এককালীন সাহাৰ্য দিব তেনেকুৱাও একো স্কিম আজিলৈকে আমি দেখা নাই। তিনিদিনীয়া কাৰ্যসূচী এটা পালন কৰি আছোঁ আজি। আমি অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যন আৰু NHM-ৰ সকলো কৰ্মচাৰীয়ে এটা তিনিদিনীয়া আমি এটা ষ্ট্ৰাইক পালন কৰি আছোঁ। আজি তৃতীয় দিন। আমি বৰ্তমান কোকৰাঝাৰ মেডিকেল কলেজৰ গেটৰ সন্মুখত আমি ধৰ্ণাটো কৰি আছোঁ, ষ্ট্ৰাইকটো কৰি আছোঁ। আমাৰ কিছুমান দাবী আছে যিটো নেকি আপোনাৰ চৰকাৰক আমি বহুত আগৰ পৰাই ৰিকুৱেষ্ট কৰি আহিছোঁ। আমি এতিয়ালৈকে পজিটিভ ৰিজাল্ট পোৱা নাই। যেনেকৈ ধৰক 2006ৰ পৰা আমাৰ NHM কৰ্মচাৰীখিনি কৰ্মৰত হৈ আছে। NHM-ৰ কৰ্মচাৰীখিনি 2006ৰ পৰা আপোনাৰ ৰিক্ৰুটমেণ্ট হৈছিলে, ঠিক আছে, তেতিয়াৰ পৰা কাম কৰি আছে। তো 2013ত আপোনাৰ এটা ছুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট দিছিলে, সেইটো ভাৰ্ডিক্ট নাম্বাৰ 213। সেই ভাৰ্ডিক্ট মতে এইটোৱে কোৱা হৈছিলে যে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, যিটো নেকি আপোনাৰ সম কামৰ কাৰণে সম দৰমহা প্ৰয়োগ কৰাৰ কাৰণে এটা ৰায় দিছিলে, যিটো আমাৰ অসম চৰকাৰে আমাক দিব লাগিছিলে, এতিয়ালৈকে আমি পোৱা নাই। আমি 7 পে কমিশ্যন যিটো পাব লাগে সেইটোও পোৱা নাই আমি, ঠিক আছে। আৰু যেতিয়ালৈকে প্ৰথম কথা আমি ৰেগুলাৰেশ্যন বিচাৰি আছোঁ, ৰেগুলাৰেশ্যন আমাৰ এতিয়ালৈকে হোৱা নাই। আৰু আমাৰ মাননীয় তেতিয়াৰ হেল্থ মিনিষ্টাৰ, বৰ্তমানৰ যিজন আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ, তেখেতে আমাক 2006 মানত কৈছিলে যে যেতিয়ালৈকে ৰেগুলাৰাইজ নকৰে আমাক, তেতিয়ালৈকে আমাক সপ্তম দৰমহা আয়োগমতে দৰমহা প্ৰদান কৰিব। কিন্তু এতিয়ালৈকে আমাৰ সেই বস্তুটো আমাৰ লগত নঘটিলে, আমাক নিদিলে 7 পে। এতিয়াতো নেক্সট ইয়াৰ 8 পে আহিব, আমি 7 পে পোৱা নাই, ঠিক আছে। তাৰ লগতে কিছুমান বস্তু আমাৰ NHM কৰ্মচাৰীয়ে ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ৰ নিচিনাকৈ আমি কিছুমান ছাৰ্ভিচ নাপাওঁ, যেনেকৈ আপোনাৰ লোন নাপাওঁ, আমি আপোন ঘৰ নাপাওঁ, আপোন বাহন নাপাওঁ। বেংকত গ'লে আমাৰ লোনৰ কাৰণে কৰিলে যেতিয়া কণ্ট্ৰেকচুৱেল দেখা পায় তেতিয়া আমাক লোন নিদিয়ে, ঠিক আছে। তো এইকেইটা বিশেষকৈ আমাৰ মেইন ইছ্যু এইকেইটাই আছিলে যে প্ৰথম কথা আমাক ৰেগুলাৰেশ্যন কৰিব লাগে। ৰেগুলাৰাইজ কৰিব, যিবিলাকে 2006তে জইন কৰিছিল, কিছুমানতো ৰিটায়াৰ্ড হ'ল, কিছুমান মৰি গ'ল, কিছুমান এক্সপায়াৰো হৈছে ধৰক, তেওঁলোকেতো একো বেনিফিট নাপালে, গভৰ্ণমেণ্টক ছাৰ্ভিচ দি পেলাই একো বেনিফিট নাপালে। তো প্ৰথম কথা আমাক ৰেগুলাৰাইজ কৰিব লাগে। আমি সেইটো কাৰণে আপোনাৰ 20 তাৰিখে, যোৱা 20 তাৰিখে, ফেব্ৰুৱাৰী 20 তাৰিখে চচলত এটা ধৰ্ণা হৈছিলে। অল আছামৰ পৰা যিমানখিনি NHM কৰ্মচাৰী আছিল চবেই মিলি তাতে অৱস্থান ধৰ্মঘট এটা কৰিছিলে। তো তাৰ সিদিনাখনে এটা মেমৰেণ্ডাম ছাবমিট কৰা হৈছিলে অনাৰেবল আমাৰ CM ছাৰলৈকে, যে আমাৰ দাবীটো মানি ল'ব লাগে।
আৰু যদি মানি নলয় বা আমাৰ যিখিনি প্ৰাপ্য সেইখিনি যদি আমাক নিদিয়ে তেতিয়া আমি 3 দিনীয়া কাৰ্যসূচী এটা পালন কৰিম, যিটো নেকি আমাৰ আজি 30 দিন হয়। কোনো ছ'চিয়েল মিডিয়াতো পোৱা নাই বা আমাৰ অফিচিয়েলি একো ৰেছপন্স পোৱা নাই এতিয়ালৈকে। এছেম্বলিও চলি আছে, কিন্তু তেনেকুৱা ধৰণৰ একো NHM কৰ্মচাৰী ৰিলেটেড একো আপোনাৰ কথা ওলোৱা দেখা নাই বা আমি পোৱা নাই এতিয়ালৈকে শুনা পোৱা নাই। এইটো আমাৰ চেন্ট্ৰেল কমিটি আছে, আমিতো ডিষ্ট্ৰিক্ট কমিটিৰ ফালৰ পৰা আমি এই জাগাই জাগাই য'ত আমাৰ NHM কৰ্মচাৰী আছে, যেনেকৈ কোকৰাঝাৰ মেডিকেল কলেজত যিখিনি আছে এমপ্লয়িজ, মই ইয়াতে ডেণ্টিষ্ট হওঁ, বাকী নাৰ্ছ বাইদেউ আছে, আমাৰ ফাৰ্মাচিষ্ট আছে, আপোনাৰ লেব টেকনিচিয়ান আছে, চবে আমি মিলি এই জাগাটোত আমাৰ সেই প্ৰগ্ৰামটো আমি ফ'ল' কৰিছোঁ। ঠিক তেনেকৈ চিভিল হস্পিটেল কোকৰাঝাৰ RMB চিভিল হস্পিটেল তাতেও হৈ আছে, ব্লকে হৈ আছে, PHC বিলাকত হৈ আছে। আৰু ইয়াৰ পিছত আপোনাৰ ধৰক যদি গভৰ্ণমেণ্টৰ পৰা আমি পজিটিভ ৰিজাল্ট পাই যাওঁ তেতিয়া হয়তো আমাৰ ষ্ট্ৰাইকটো আমি উঠাই ল'ব পাৰিম। আৰু যদি ইন কেছ কিবা কাৰণত যদি গভৰ্ণমেণ্টে আমাৰ ৰেছপন্সটো হেৰি নকৰে বা আমাক যদি ৰেছপন্স নিদিয়ে, তেতিয়া হয়তো আমাৰ চেন্ট্ৰেল কমিটিৰ ফালৰ পৰা কিবা এটা সিদ্ধান্ত লোৱা হ'ব। কিন্তু আমি এতিয়া এট মোমেণ্ট আমি ক'ব পৰা হোৱা নাই কি কৰা যাব, কি কৰা নাযাব। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ, কাকতি মিনতি কৰিছোঁ। আমি ক'ভিডৰ সময়তো অন্য চব ডিপাৰ্টমেণ্টে কাম কৰিছে মানিছোঁ, কিন্তু আমি বিশেষকৈ মেডিকেলৰ যিখিনি ষ্টাফ আছে আমি দিন ৰাত কোনো ভয় নকৰাকৈ আমি কাম কৰি গৈছোঁ। এনেকুৱা নহয় যে আমি NHM কৰ্মচাৰীৰ কাৰণে আমাৰ যে কিবা ডিউটিত আমাৰ ৰিলেক্সেশ্যন আছে, এনেকুৱা নহয়। গভৰ্ণমেণ্ট যিজন ষ্টেট গভৰ্ণমেণ্টৰ যিজন এমপ্লয় বা ডক্তৰ বা নাৰ্ছ যেনে যিটো সময়ত আপোনাৰ ডিউটিত আহে সেইটো সময়ত আমিও ডিউটিত সোমাওঁ, আমিও সেইখিনি সময়লৈকে কাম কৰোঁ। নাৰ্ছ বাইদেউসকলেও ৰাতি নাইট ডিউটি কৰে। তো আমাৰ কামত তেনেকুৱা যে ডিফাৰেঞ্চিয়েশ্যন নাই, কিন্তু আমাৰ চেলাৰীতহে ডিফাৰেঞ্চিয়েশ্যনটো আছে, যিটো নেকি অলৰেডি সুপ্ৰিম কোৰ্টৰ ৰায় আছে, সেইমতে আমাক এটলিষ্ট 7 পে কমিশ্যনটোতো দিবই লাগিছিল। তো এতিয়ালৈকে আমি পোৱা নাই। সেইকাৰণে এইটো দুৰ্ভাগ্যৰ বিষয় যে আমি ইয়াতে বহিব লগা হৈছে। ঠিক আছে।